নমস্কাৰ সকলোকে মোৰ আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। কৰ্কট বা কেঞ্চাৰ কোনেও নিবিচৰা এটি মাৰাত্মক ৰোগ। সকলোৰে মনত আজিলৈ এটাই ধাৰণা যে কেঞ্চাৰ মানে কষ্টকৰ মৃত্যু। কিন্তু এই ধাৰণা আজি সম্পূৰ্ণৰূপে ভুল প্ৰতিপন্ন কৰি এটা বিশেষ দৰৱে চিকিৎসা বিজ্ঞানত তোলপাৰ সৃষ্টি কৰিছে। আহকচোন জানো কি এই দৰৱ। নিউয়ৰ্ক টাইমছৰ এক বিশেষ প্ৰতিবেদন অনুসৰি মেম'ৰিয়েল শ্লন কেটাৰিং কেঞ্চাৰ চেণ্টাৰে চলোৱা এক বিশেষ ট্ৰায়েলত ডষ্টাৰলিমেব নামৰ ঔষধবিধে 18জন ৰেক্টেল কেঞ্চাৰ ৰোগীৰ ভিতৰত 18জন ৰোগীকে সম্পূৰ্ণৰূপে আৰোগ্য কৰি তুলিছে। যদিও এই ট্ৰায়েল তেনেই সৰু, তথাপিও কেঞ্চাৰৰ গৱেষণাত 100% ৰোগীকেই আৰোগ্য কৰা এয়েই প্ৰথম। নিউয়ৰ্ক টাইমছত প্ৰকাশ পোৱা অনুসৰি এই ক্লিনিকেল ট্ৰায়েলত 18জন ৰোগীক ডষ্টাৰলিমেব নামৰ ঔষধবিধ 6 মাহলৈ প্ৰয়োগ কৰা হৈছিল। উল্লেখযোগ্য যে এইসকল ৰোগী ইতিমধ্যে কেমোথেৰাপি, ৰেডিয়েশ্যন, ইনভেচিভ চাৰ্জাৰীত বিফল হৈছিল। কিন্তু এই ডষ্টাৰলিমেব নামৰ ঔষধবিধ প্ৰয়োগ কৰাৰ পাছত কোনো ধৰণৰ ডাঙৰ ছাইড এফেক্ট নোহোৱাকৈ আটাইকেইজন ৰোগী সম্পূৰ্ণৰূপে কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰিছে। অৱশ্যে এই ঔষধবিধ সকলো ৰোগীৰ দেহত প্ৰয়োগ কৰিবলৈ এতিয়াও আৰু ট্ৰায়েল বাকী আছে। তথাপিও প্ৰথম ট্ৰায়েলতে 100% ৰোগীকেই ঠিক কৰা এই ঔষধবিধক লৈ চিকিৎসক বিজ্ঞানীসকল আশাবাদী। এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।